কেতিয়াবা জীৱনে আমাক আটাইতকৈ বেছি আঘাত দিয়ে য'ত আমি আটাইতকৈ বেছি আশা কৰি আছো 4 বছৰীয়া অধ্যয়ন ডিগ্ৰী সপোনেৰে ভৰা ভৱিষ্যত সকলো সাজু আছিল আপোনাৰ মাক দেউতাকে নিজৰ সুখ এৰি দিলে আৰু তেওঁলোকে নিজেই কেতিয়াও পোৱা নাছিল সেইখিনি দিলে কিন্তু যেতিয়া বাস্তৱ জগতৰ দুৱাৰ মুকলি হ'ল সন্মুখত লিখা হৈছিল অভিজ্ঞতা প্ৰয়োজন কোনো খালী পদ নাই এয়াৰ আপোনাৰ ভূমিকা সলনি কৰা আজিৰ কাহিনীটো সেই সত্যৰ বিষয়ে য'ত সপোনবোৰ ভাঙি গৈছে কিন্তু এজন মানুহ হৈ পৰে আৰু য'ত পৰাজয়ৰ ব্যৱস্থা নাই তেনে ঠাইত নতুন যাত্ৰা আৰম্ভ হয় সন 2021 আপুনি 18 বছৰ সম্পূৰ্ণ কৰিছিল স্কুলৰ অন্ত পৰে আৰু সপোন আৰম্ভ হয় ঘৰৰ অৱস্থা ভাল নহয় দেউতাকৰ দৰমহা 20,000 টকা মাকে সৰু সৰু কাম কৰি ঘৰটো চলাইছিল কিন্তু দুয়োজনে নিজৰ সপোন প্ৰয়োজনীয়তা হ্ৰাস কৰিলে আৰু মাত্ৰ এটা কথাত বিনিয়োগ কৰিলে আপোনাৰ ভৱিষ্যত আৰু শেষত তেওঁলোকে আপোনাক ভাল কলেজ এখনত এডমিশ্যন কৰি দিলে প্ৰতি নিশাই ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত দেউতাই হাঁহি এটি মাৰি ক'ব পুত্ৰ মাত্ৰ তোমাৰ গ্ৰেজুৱেটটো শেষ কৰা তেতিয়া সকলো ঠিকেই হ'ব আৰু আপুনিও আশাৰে ভৰা চকুৰে কয় হয় দেউতা আৰু কেইবছৰমান আপুনি ভৱিষ্যতৰ ছবি আঁকিব ভাল কাম প্ৰতি মাহে দৰমহা পিতৃ মাতৃৰ কঠোৰ পৰিশ্ৰম কম আৰু ঘৰত সুখ 4 বছৰ পাৰ হৈ গ'ল 2025 আহিছে আৰু এদিন ৰাতিপুৱা আপুনি ডিগ্ৰী লৈ ঘৰলৈ উভতি আহিল ঘৰৰ পৰিৱেশৰ দৰে উৎসৱ মাতৃৰ চকুত সুখ পিতৃৰ চকুত জিলিকি থকা কিন্তু আচল কাহিনী ইয়াৰ পৰাই আৰম্ভ হয় আপুনি ডিগ্ৰী লোৱাৰ পিছত কোম্পানীবোৰত আবেদন কৰিবলৈ আৰম্ভ কৰিলে আত্মবিশ্বাস আছিল মোৰ ইমান ভাল নম্বৰ আছে চাকৰিটো নিশ্চয় পাম কিন্তু প্ৰথম ইমেইলেই আহি আপোনাৰ প্ৰফাইলে আমাৰ প্ৰয়োজনীয়তা পূৰণ নকৰে দ্বিতীয় ইমেইলত আমি ফ্ৰেছাৰ নিযুক্তি দিয়া নাই আৰু তৃতীয় ইমেইলত আমাক 4-5 বছৰ অভিজ্ঞতা লাগে আৰু এটা ইমেইলত লিখা হৈছিল এন্ট্ৰি লেভেলৰ ভূমিকাসমূহ এআইৰ দ্বাৰা স্বয়ংক্ৰিয় কৰা হৈছে আপোনাৰ হৃদয় ভাঙি গৈছে আপুনি প্ৰতি নিশা 4 বছৰ ধৰি দেখা সপোনবোৰ আপোনাৰ চকুৰ আগত বিভাজিত হ'বলৈ ধৰিলে মায়ে সুধিছে পুত্ৰ সাক্ষাৎকাৰটো কি হ'ল আৰু আপুনি মাত্ৰ কয় আৰু কেইদিনমান কিন্তু ভিতৰৰ পৰা তুমি ভাঙি গৈছিলা আপুনি উপলব্ধি কৰিলে যে আপুনি দৌৰা দৌৰ এই দৌৰ বহুত আগতেই সলনি হৈছিল বিশ্ব আগবাঢ়ি গৈছে কিন্তু তোমাক পুৰণি পাঠ্যক্ৰমৰ হাতত তুলি দিয়া হ'ল এই সংযোগস্থলত দুবিধ মানুহ গঠন হয় এজন যিয়ে পৰাজয় গ্ৰহণ কৰে আৰু আন কিছুমান যিয়ে খেলৰ নিয়ম সলনি কৰে আপুনি সিদ্ধান্ত লৈছিল ভয় খাব নোৱাৰিম শিকিম মই এআইক অস্ত্ৰ কৰি দিম শত্ৰু নহয় মই নতুন দক্ষতা শিকিম নতুন সঁজুলি গ্ৰহণ কৰিম আৰু 20 দিনত মানুহে যি কাম কৰে মই 10 দিনৰ পিছত সেইটো কাম কৰিম আৰু সেইটোৱে এইখিনিতে আপোনাৰ জয় আৰম্ভ হৈছিল কাৰণ এই পৃথিৱীত তেওঁৰ স্থান যিয়ে পৰিৱৰ্তিত সময়ৰ লগত নিজকে সলনি কৰিবলৈ শিকে ধন্যবাদ